আজি আমি মেথছৰ ছেকেণ্ড পাৰ্টটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। ফাৰ্ষ্ট পাৰ্টত আমি ট্ৰেইন প্ৰব্লেম আৰু তাৰ মানে টাইম, স্পীড আৰু ডিষ্টেঞ্চৰ ওপৰত যিবোৰ প্ৰব্লেম থাকে, যিবোৰ মেথছৰ প্ৰব্লেম আছে, আমি সেইবোৰৰ শ্বৰ্ট ট্ৰিক ইউজ কৰি কেনেকৈ 10 ছেকেণ্ডতে এনচাৰ উলিয়াব পাৰি আমি তাৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। যদি সেইটো চাব বিচাৰে ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, চাই ল'ব পাৰে। আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন। যিকোনো কম্পিটিটিভ এক্সামত ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যনৰ কমেও 2-3টা কুৱেশ্যন আহেই। গতিকে আমি ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যনৰ কুৱেশ্যনবোৰ কেনেকৈ অতি কম সময়তে 10-12 ছেকেণ্ডতে 10-12 ছেকেণ্ডত নালাগে 2-3 ছেকেণ্ডতে আমি কেনেকৈ ছল্ভ কৰিব পাৰোঁ তাৰ আমি প্ৰচেছটো চাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল পালে লাইক কৰিব। ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যনৰ কুৱেশ্যনবোৰ কেনেকুৱা থাকে, আমাক দি দিব যে ইফ এইটো ডট দুটা আছে, এইটোক ইছটু বুলি কয়, অসমীয়াত অনুপাত বুলি কয়। ডেট মিনছ A:B আমাক দিছে 6:7 এণ্ড B:C মানে আমাক দিছে 8:9। দেন ফাইণ্ড A:B:C। আমাক A আৰু Bৰ অনুপাতটো আমাক দি দিছে 6:7 আৰু B আৰু Cৰ অনুপাতটো দি দিছে 8:9। এতিয়া আমি উলিয়াব লাগে A, B আৰু C তিনিওটাৰে একেলগে অনুপাতটো কিমান হ'ব আমি উলিয়াব লাগে। আমি এইটো কেনেকৈ ছল্ভ কৰি আমি চাম। ফাৰ্ষ্ট আমি যিটো উলিয়াব দিয়ে সেইটো লিখি ল'ম। ডেট মিনছ A:B:C এইটো আমাক উলিয়াবলৈ দিছে, এইটো আমি লিখি ল'লোঁ। এতিয়া চাম কুৱেশ্যনটোত কি দিয়া আছে, A:B = 6:7 দিয়া আছে। গতিকে Aৰ তলত আমি 6 পাতিম, Bৰ তলত 7 পাতিম। গতিকে আমি কৰিলে Aৰ তলত আমি 6 পাতিম, Bৰ তলত আমি 7 পাতিম। একেদৰে আকৌ দিয়া আছে যে B:C মানে 8:9। গতিকে Bৰ তলত আমি 8 পাতিম, B এটাটো পতাই আছে, তাৰ তলত আহি যাব, তলত পাতিলোঁ 8 আৰু Cৰ তলত পাতিম 9। এতিয়া আমি এনেকৈ কৰি 8 এডাল দি দিম। এতিয়া এই Cৰ ঘৰটো এইটো এটা ঘৰ খালী আছে আৰু Aৰ এই তলত এইটো এটা ঘৰ খালী আছে। এই ঘৰটোত আমি এতিয়া কি বহাম, খালী ঘৰৰ কাষত যিটো সংখ্যা থাকে আমি সেই সংখ্যাটোকে আমি বহাই দিম। ইয়াত খালী ঘৰটো আছিলে, কাষত 7 আছিলে, গতিকে আমি ইয়াত 7 বহালোঁ। এইটো এটা খালী ঘৰ আছে, ইয়াৰ কাষত আছে 8, গতিকে আমি ইয়াত বহালোঁ 8। এতিয়া আমি এইটো কলম ৱাইজ আমি মাল্টিপ্লাই কৰি দিলে আমি এনচাৰটো পাই যাম। এতিয়া 6 × 8 কৰিলে পাই যাম 48, 7 × 8 কৰিলে পাম 56, 7 × 9 কৰিলে পাম 63। আমাৰ এনচাৰ ওলাই গ'ল 48:56:63। আমি এতিয়া এনচাৰত চাম। এনচাৰ চিটো কাৰেক্ট এনচাৰ, গতিকে চিত আমি কাৰেকশ্যন দিম। এইটোত শ্বৰ্ট ট্ৰিক ইউজ কৰি পেলাই আমি অতি কম সময়ৰ ভিতৰতে আমি এনচাৰবোৰ উলিয়াব পাৰোঁ। এতিয়া যদি ডিলৈকে থাকে তেতিয়া কেনেকৈ কৰিম, তেতিয়াও একেই হ'ব, খালি এটা পাৰ্ট বাঢ়ি যাব। এতিয়া আমি দিয়া আছে কুৱেশ্যনটোত, কুৱেশ্যন নম্বৰ 2, ইফ A:B = 2:3, B:C = 4:3 and C:D = 2:3, then find A:B:C:D। আমাক এনচাৰ দিয়া আছে, তাৰ ভিতৰত এটা কাৰেক্ট হ'ব। এতিয়া আমি যিটো আমাক উলিয়াবলৈ দিয়া আমি সেইটো লিখি ল'ম ফাৰ্ষ্ট, A:B:C:D এইটো আমি লিখি ল'লোঁ। এতিয়া আমাক যিবোৰ দিয়া আছে সেইবোৰ পাতিম। A:B মানে দিয়া আছিলে 2:3, তাৰমানে Aৰ তলত 2, Bৰ তলত 3। তাৰপিছত দিছে B:C মানে 4:3, তাৰমানে Bৰ তলত পাতিলোঁ 4, Cৰ তলত পাতিলোঁ 3, তললৈ আহি থাকিম ক্ৰমান্বয়ে। তাৰপিছত দিয়া আছে C:D মানে 2 আৰু 3, C মানে 2 মানে তাৰমানে Cৰ তলত পাতিলোঁ 2, Dৰ তলত পাতিলোঁ 3। এতিয়া আগৰ নিচিনাকৈ আমি 8ডাল দিম। খালী যিবোৰ ঘৰ আছে তাৰ কাষত যিবোৰ সংখ্যা সেয়া পাতিম। এই ঘৰটো খালী আছে, তাৰমানে ইয়াৰ কাষত আছে 3, গতিকে 3 পাতিলোঁ। এই ঘৰটো খালী আছে, ইয়াৰ কাষত 3 আছে কাৰণে 3 পাতিলোঁ। একেদৰে এইটো ঘৰ খালী আছে, এইটো ঘৰৰ কাষত 3 আছে কাৰণে আমি 3 পাতিলোঁ। এইটো ঘৰো খালী আছে, এইটো ঘৰৰ কাষৰটো 4 আছে কাৰণে আমি 4 পাতিলোঁ। একেদৰে এই দুটা ঘৰো খালী আছে, এইটো ঘৰৰ কাষৰটো আছে 2 কাৰণে 2 পাতিলোঁ, এইটো ঘৰৰ কাষৰটো 2 আছে কাৰণে আমি 2 পাতিলোঁ। সম্পূৰ্ণ আমাৰ হৈ গ'ল। এতিয়া আমি তলে তলে পূৰণ কৰি দিলেই হ'ল, এই গোটেইকেইটা আমি পূৰণ কৰি দিলে আমি এনচাৰটো পাই যাম। এতিয়া 2 × 4 = 8, 2 × 16 ইছটু 4 × 3 = 12, 2 × 24 ইছটু 3 × 3 = 9, 2 × 18 ইছটু 3 × 3 = 9, 3 × 27। এতিয়া আমি পাই গ'লোঁ যে আমাৰ এনচাৰটো 16:24:18:27। এতিয়া আমি অপশ্যনত চাম, অপশ্যনত এইটো 16:24:18:27, গতিকে কাৰেক্ট এনচাৰ হ'ব বি। যদি এনেকৈ আমি আৰু এটা চাওঁ, তেতিয়া
আমাৰ কুৱেশ্যন নম্বৰ 3 দিয়া আছে ইফ a:b = 2:3 b:c = 5:4 c:d = 3:7 দেন ফাইণ্ড a:b:c:d একেদৰে আমি যিটো আমাক উলিয়াবলৈ দিয়ে ফাৰ্ষ্ট আমি সেইটো লিখি ল'ম a:b:c:d টো আমি লিখি ল'লোঁ এতিয়া কুৱেশ্যনৰ পৰা পাতি যাম a:b মানে দিয়া আছে 2:3 তাৰমানে a ৰ তলত 2 হ'ব b ৰ তলত 3 হ'ব a ৰ তলত 2 b ৰ তলত 3 b:c মানে হ'ল 5:4 তাৰমানে b ৰ তলত আমি পাতিম 5 b ৰ তলত পাতিলোঁ 5 c ৰ তলত পাতিম 4 c ৰ তলত পাতিলোঁ 4 এইটো পাতি ইয়াত পাতি এই 4টো ইয়াত নহয় এইটো লাইন মতেই হ'ব ৰ' ৱাইজ তাৰপিছত c:d মিনছ 3:7 c ৰ তলত মানে আহিব 3 d ৰ তলত আহিব 7 আৰু পাতিবলগীয়া নাই গতিকে আমি আঁচডাল দিলোঁ আৰু যিবোৰ খালী ঘৰ আছে সেইবোৰ আমি ফিল কৰিম ফাৰ্ষ্ট এইটোৰ কাষৰ ঘৰত 3 আছে কাৰণে এইটোও 3 হ'ব এইটোৰ কাষৰ ঘৰত 3 আছে কাৰণে 3 হ'ব এইটো ঘৰ খালী আছে এইটো ঘৰৰ কাষৰটো আছে 5 গতিকে এইটো 5 লিখিব লাগিব এইটো ঘৰ খালী আছে ইয়াৰ কাষৰ ঘৰত 4 আছে কাৰণে 4 হ'ব এইটো ঘৰ খালী আছে ইয়াৰ কাষত 3 আছে কাৰণে 3 একেদৰে এইটো ঘৰ খালী আছে ইয়াৰ কাষত 3 আছে কাৰণে 3 সব পূৰ হৈ গ'ল এতিয়া আমি কলম ৱাইজ মাল্টিপ্লাই কৰি দিলেই হ'ল এতিয়া 5 × 10 3 × 10 = 30 is to 5 × 15 3 × 15 = 45 is to 3 × 4 = 12 3 × 12 = 36 is to 4 × 3 = 12 12 × 7 কৰিলে 7 × 4 7 কৰিলে 7 × 7 7 × 7 8 84 কিন্তু আমি দেখিছোঁ যে ইয়াত গোটেইকেইটাকে 3 দি গৈ আছে 3 দি গোটেইকেইটাকে ডিভাইড গৈ আছে গতিকে এইটোক যদি 3ৰে কাটো 10 বাৰ যাব এইটোক 3ৰে কাটিলে 15 বাৰ যাব এইটোক 3ৰে কাটিলে 3 × 12 = 36 12 বাৰ যাব এইটোক 3ৰে কাটিলে 3 × 2 = 6 এইফালে 2 গ'ল 3 × 8 = 24 আমাৰ ফাইনেল এনচাৰটো হ'ল 10:15:12:28 10:15:12:28 নহয় এইটো অপশ্যন চি 10 10 15 15 12 12 28 28 আমাৰ কাৰেক্ট এনচাৰ পাই গ'লোঁ অপশ্যন নম্বৰ চি এতিয়া অলপ আৰু এটা শ্বৰ্ট ট্ৰিক আছে এই শ্বৰ্ট ট্ৰিকটোলৈ যাম তাৰ আগতে কুৱেশ্যনটো কেনেকৈ সমাধান কৰে মেথমেটিক্সত আমাৰ কেনেকৈ সমাধান কৰে সেইটো আমি ফাৰ্ষ্ট দেখাই ল'ম এইটো কুৱেশ্যন মতে আছে দ্য ছাম অফ টু নাম্বাৰ্ছ ইজ 40 এণ্ড দেয়াৰ ডিফাৰেঞ্চ ইজ 4 হোৱাট ইজ দ্য ৰেচিঅ' অফ টু নাম্বাৰ্ছ আমাক কৈছে যে দুটা নম্বৰ আছিলে নম্বৰ দুটাৰ ছামটো ডেট মিনছ +2 নম্বৰ দুটা প্লাছ কৰিলে হয় 40 আৰু ডিফাৰেঞ্চটো মানে সিহঁত দুটা যদি আমি বিয়োগ কৰোঁ তেনেহ'লে হ'ব 4 এতিয়া আমাৰ নম্বৰ যি দুটা নম্বৰ হ'ব সেই নম্বৰ দুটাৰ ৰেচিঅ'টো কিমান হ'ব আমাক উলিয়াব লাগে ৰেচিঅ'টো উলিয়াৰ আগত আমি নম্বৰ দুটা কিমান হ'ব উলিয়াই ল'ম লেট যদি এইটো লং টাৰ্মত চল্ভ কৰে ফাৰ্ষ্ট আমি দেখাই লৈছোঁ লংকৈ কৰিলে আমি কেনেকৈ কৰিম আৰু তাৰপিছত আমি শ্বৰ্ট ট্ৰিকটো ইউজ কৰিম লেট one number be equal to x and another be equal to y আমি এটা নম্বৰ x আৰু এটা নম্বৰ y বুলি ধৰি ল'লোঁ according to question আমাক কি বুলি দিছে the sum of two number is 40 ইহঁত এই নাম্বাৰ দুটাৰ যোগফলটো that means x plus y equal to 40 যোগফলটো আমাক 40 বুলি দি দিছে এইটো দি দিলোঁ ইকুৱেশ্যন নম্বৰ 1 again their difference is 4 that means সিহঁতৰ -2 x - y equal to 4 বুলি আমাক দি দিছে এইটো ইকুৱেশ্যন নম্বৰ দিলোঁ 2 এটা সলভ কৰি x আৰু y মান আমি উলিয়াই দিব পাৰিম এতিয়া এটা সলভ কৰিবলৈ ইকুৱেশ্যন নম্বৰ 1 প্লাছ ইকুৱেশ্যন নম্বৰ 2 কৰিলেই হ'ব এতিয়া এইটো y কটাকটি যাব 2x থাকিব ইকুৱেল টু এটা যোগ কৰিলে হ'ব 44 দিছ ইমপ্লাইজ আমি এইফালে পূৰণ হৈ থাকিলে সমান চিহ্নৰ ইফালে গ'লে হৰণ হৈ যায় গতিকে 44 দুইটো ইফালে পূৰণ হৈ আছিলে এইটো চাইডে আহিলে হৰণ হৈ গ'ল 2ৰে এইটো কাটিলে যাব 22 বাৰ দিছ ইমপ্লাইজ x ইকুৱেল টু পাই গ'লোঁ 22 এতিয়া xৰ ভেলু ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 যিকোনো এটাত পাতিলে y ৰ ভেলু পাই যাম 1 ইমপ্লাইজ আমি একত পাতিম xৰ ভেলু x মানে এইটো xৰ ঠাইত হ'ব 22 প্লাছ yটো y থাকিব ইকুৱেল টু 40 সমান চিহ্নৰ ইফালে যদি প্লাছত থাকে এইটো একো চিহ্ন নাই মানে প্লাছ আছে ইফালে গ'লে মাইনাছ হৈ যায় গতিকে ৱাইটো ইফালে থাকিলে ইফালে আছিলে 40 এইটো ইফালে প্লাছত আছিলে ইফালে গ'লোঁ -22 দিছ ইমপ্লাইজ y ইজ ইকুৱেল টু এইটোৰ পৰা মাইনাছ গ'লে থাকিব 18 থাকিব 14 - 22 ইট উইল বি 18 এতিয়া আমি কি উলিয়াব লাগে ইহঁত দুটাৰ ৰেচিঅ'টো তাৰমানে x ইজ টু y উলিয়াব লাগে x মানে কিমান পাইছিলোঁ আমি 22 ইজ টু y মানে পাইছিলোঁ 18 দুইটাকে আমাক 2 দি গৈ আছে 11 এইটো
22ক 2ৰে কাটিলে গ'ল 11 বাৰ, এইটোক 2ৰে কাটিলে গ'ল 9 বাৰ। তাৰমানে আমাৰ ফাইনেল এনচাৰটো ওলাই গ'ল 11:9। আমি এতিয়া এনচাৰত চাম ক'ত আছে, এইটো ফাৰ্ষ্ট এ নম্বৰ অপশ্যনটোতে আছে 11:9। গতিকে এইটো কাৰেক্ট। এইটো লং প্ৰচেছ, এইটো কৰোঁতে এতিয়া কমেও 2 মিনিট নহ'লে 1 মিনিটটো চিয়'ৰ লাগিব এইটো প্ৰচেছত কৰিলে। কিন্তু এই কুৱেশ্যনটোকে আমি 2 ছেকেণ্ডত উলিয়াব পাৰোঁ। তাৰ আমি শ্বৰ্ট ট্ৰিকটো আমি এতিয়া ডিছকাছ কৰিম। ইয়াৰ শ্বৰ্ট ট্ৰিকটো হ'ল, যিটো আমাক চাম দিয়া থাকিব, চাম প্লাছ ডিফাৰেঞ্চটো কৰিম। চাম আৰু ডিফাৰেঞ্চ যি দুটা দিয়া থাকিব সেইটা ফাৰ্ষ্ট যোগ কৰিম, তাৰপিছত ডিভাইড কৰিম কিহেৰে, চাম মাইনাছ ডিফাৰেঞ্চেৰে। আমি এতিয়া অংকটো কৰিলে আমি বুজি পাই যাম। এই অংকটোকে আমি এতিয়া শ্বৰ্ট ট্ৰিকত কৰিম। শ্বৰ্ট ট্ৰিকত কৰিলে কি লিখিব লাগিব, আমি এনেকৈ আঁচডাল দিব লাগিব। তাৰমানে আমি কি চাম অফ টু নাম্বাৰ ইজ 40, চামটো দিয়া আছিলে 40, গতিকে চামৰ ঠাইত আমি 40 পাতিছোঁ, প্লাছ ডিফাৰেঞ্চটো দিয়া আছিল আমাৰ 4 দি দিছিলে, ডিফাৰেঞ্চৰ ঠাইত 4, চাম মানে হ'ল 40, এইটো একৰ্ডিং টু দিছ ফৰ্মুলা এইটো মাইনাছ আছে, গতিকে মাইনাছ ডিফাৰেঞ্চটো 4। এইটো কৰিলে 40 প্লাছ 4 কৰিলে এইটো উইল বি 44, এইটোৰ পৰা এইটো গ'লে 36 থাকিলে। এইটোক আমি 2ৰে কাটিলে যাব 20, এইটোক 4ৰে গৈ আছে, 4ৰে কাটিলে যাব 11 বাৰ, এইটোক 4ৰে কাটিলে যাব 9 বাৰ। তাৰমানে আমি পাই গ'লোঁ 11/9। 11/9 মানে যিটো আগত থাকে এইটো আগত হয়, যিটো তলত থাকে এইটো পিছত হয়, 11:9। আমাৰ এইটো এনচাৰ ওলাইছিলে 11:9। এইটো ইমান লম্বাকৈ কৰি পেলাই ওলাইছিলে, কিন্তু এইটো কম 2-3 ছেকেণ্ডত আৰামত কৰিব পাৰি এইটো। গতিকে ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যনৰ এইটো টাইপৰেই কুৱেশ্যন আহিব। আৰু যদি এনেকুৱা আৰু শ্বৰ্ট ট্ৰিক বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব।